নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগত কনক মেধি আজি ভিডিঅ'টো হ'ব ইনষ্টাগ্ৰাম ৰিলছৰ এডিটিং টিউটৰিয়েল এটা নতুন গান একচুয়ালি নতুন গান নহয় গানটো পুৰণাই ভিডিঅ'টো নতুন ভাইৰেল হৈছে বহুত অসমীয়া গান নীলা নীলা দুচকুতে আপোনালোকে দেখা পাইছে এতিয়া বৰ্তমান মই আপোনালোকক দেখালো অলপ আগত তো সেইটো এডিটিং কৰিব কেনেকৈ কৰিব মই সেইটো সম্পূৰ্ণ ভিডিঅ'টোত কভাৰ কৰিম তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব অলপো স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে বুজি নাপাব তো আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো মই এডিট কৰিম আজি কাইনমাষ্টাৰ এপ্লিকেশ্যনত তো বন্ধুসকল মই কাইনমাষ্টাৰ ওপেন কৰি ললোঁ আৰু আপোনালোকে যদি কাইনমাষ্টাৰ ৱাটাৰমাৰ্ক পায় ৱাটাৰমাৰ্কৰ কাৰণে প্ৰব্লেম হয় আপোনালোকৰ তো মই ডিছক্ৰিপশ্যনত কাইনমাষ্টাৰ লিংক দি দিম তাৰ পৰা ডাউনলোড দিলে আপোনালোকে কাইনমাষ্টাৰ ৱাটাৰমাৰ্ক নাপায় তো মই আজি যেটো ৰিলছৰ এডিট কৰিম সেই ৰিলছটোৰ সংটো যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে বা সেইটো সংতে যদি এডিট কৰিব বিচাৰে তেনেহলে মই সেই ছোৱালীজনীৰ ৰিলছটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম তাৰ পৰা সেই লিংকত গৈ পেলাই আপোনালোকে ছোৱালীজনীৰ ৰিলছটো ডাউনলোড কৰি ল'ব পাৰে আপোনালোকে এডিট কৰিব হ'লে ক্ৰিয়েট নিউ দেখিছে ক্ৰিয়েট নিউত ক্লিক কৰিব ক্ৰিয়েট নিউত ক্লিক কৰাৰ পিছত নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেদৰে পেজ খোল খাব তাৰপিছত ইমেজ দেখিছে ইমেজত ক্লিক কৰিব ইমেজত ক্লিক কৰি এখন ব্লেক স্ক্ৰীন আনি ল'ব ব্লেক স্ক্ৰীনখন আনিব হ'লে আপোনালোকে ব্লেক স্ক্ৰীনখনত ক্লিক কৰি তাৰপিছত ইমেজত এটো ক্লিক কৰি দিব ফ্ৰণ্ট চেন্টাৰত ক্লিক কৰি দিব তাৰপিছত এটো ডাঙৰ কৰিব হ'লে ব্লেক স্ক্ৰীনখনত ক্লিক কৰিব ব্লেক স্ক্ৰীনখনত ক্লিক কৰাৰ পিছত এটো এনেদৰে এপনে টানি লৈ আনিব হয়তো ভিডিঅ'টো ইমান দীঘল নহয় 19 ছেকেণ্ডো নহয় কম হ'ব তো একো নাই ইমানখিনি কৰি ল'ব এতিয়া আপোনালোকে যদি বেলেগ গানত এডিট কৰিব বিচাৰে গানটো বেলেগ গানত যদি এডিট কৰিব বিচাৰে তো আপোনালোকে ইয়াত অডিও দেখিছে অডিওত ক্লিক কৰিব অডিওত ক্লিক কৰাৰ লগে লগে ফল্ডাৰত যাব ফল্ডাৰত আপোনালোকে যেটো গানত এডিট কৰিব বিচাৰে আপোনালোকে গানটো ইয়াতে বিচাৰিব ইয়াত গানটো বিচাৰি আপোনালোকে গানটো পালে এনেকৈ ইয়াত ক্লিক কৰি आँखों की लकीरों में मुझे तकदीर दिखती है ইয়াত প্লাস চিনডালত ক্লিক কৰি দিয়াৰ লগে লগে গানটো ইয়াত আহি যাব তো এনেদৰে আপোনালোকে বেলেগ গানত যদি এডিট কৰিব বিচাৰে তো এডিট কৰিব পাৰে তো মই সেই গানটোতে এডিট কৰিম তো সেই গানটোতে এডিট কৰিব হ'লে আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা যদি গানটো ডাউনলোড কৰে বা ভিডিঅ'টো ডাউনলোড কৰিব লাগিব গানটো ডাউনলোড কৰিব নোৱাৰে ইনষ্টাগ্ৰামৰ পৰা তো ভিডিঅ'টো ডাউনলোড কৰে ভিডিঅ'টো আপোনালোকে আনিবলৈ লেয়াৰত ক্লিক কৰিব লেয়াৰত ক্লিক কৰাৰ পিছত মিডিয়া দেখিছে মিডিয়াত ক্লিক কৰিব মিডিয়াত ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে এইটো গানটো এইটো ইয়াতে পাব গানটো ভিডিঅ'টো এই ভিডিঅ'টো এনেকৈ আনিব তো গাইজ আহাৰ পিছত এইটো ক্লিক কৰি দিব তো বন্ধুসকল আমাক ইয়াত গানটোহে লাগে ভিডিঅ'টো নালাগে তো সংটো এক্সট্ৰা কৰিবৰ কাৰণে এইটো দেখিছে এই ভিডিঅ'টোতে এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ অলপ স্ক্ৰল তললৈ ডাউন কৰিব তলত ডাউন কৰি ইয়াত পাব এক্সট্ৰেক্ট অডিঅ'ত ক্লিক কৰি দিব আপোনালোকৰ গানটো এক্সট্ৰা হৈ যাব ভিডিঅ'টো এক্সট্ৰা কৰিব তো এতিয়া ভিডিঅ'টো এনেকৈ ডিলিট কৰি দিব ভিডিঅ'টো ডিলিট কৰাৰ লগে লগে আপোনালোকৰ এইটো হৈ গ'ল গানটো এক্সট্ৰা হৈ গ'ল তো আপোনালোকে ইয়াত ফটো আপোনালোকৰ নিজৰ ফটো আনিব হ'লে লেয়াৰত ক্লিক কৰিব লেয়াৰত কৰি মিডিয়াত ক্লিক কৰিব আপোনালোকৰ য'ত যেনেকৈ ফটো থাকে তেনেকৈ ইয়াত আনি ল'ব তো মই লগৰ ছোৱালীজনী বেষ্ট ফ্ৰেণ্ড তাই ফটো ইউজ কৰিম তাই ফটো ইউজ কৰিবৰ কাৰণে মই ইয়াত ফটো পাইছোঁ ফটোখনত ক্লিক কৰিব ফটোখনত ক্লিক কৰি ফটোখনত ধৰি অলপ জুম কৰি দিব পুৰা জুম কৰি দিব আপোনালোকৰ সম্পূৰ্ণ এনেকৈ যিমান কভাৰ হয় সম্পূৰ্ণ জুম কৰি দিব জুম কৰাৰ পিছত যিকোনো এছাইডে লেফ্ট বা ৰাইটে যিকোনো এছাইডে এনেকৈ লৈ যাব এনেকৈ এইখিনি বগা চগা এনেকৈ নেদেখাব অকল ফটো কভাৰখিনি দেখাব এনেকৈ জুম কৰি দিব জুম কৰাৰ পিছত আপোনালোকে কি কৰিব এইটো চাবি চিম্বলটো দেখিছে এইটো চাবি চিম্বলটোত ক্লিক কৰিব চাবি চিম্বলটো ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ভিডিঅ'টো অলপ আগলৈ এনেকৈ ঠেলি দিব এনেকৈ আগলৈ ঠেলি দিয়াৰ পিছত আপোনালোকে ফটো যিখন যে ফটোখনত ধৰি ফটোখন বা আপুনি যিটো চাইডে দিছিলে লেফ্ট চাইডে দিছিল যদি ৰাইট চাইডে টানিব ৰাইট চাইডে দিছিল যদি লেফ্ট চাইডে টানিব তো মই লেফ্ট চাইডে দিছিলোঁ এতিয়া মই ৰাইট চাইডে অলপ এনেকৈ টানি দিম এনেকৈ অলপ এনেকৈ টানি দিব তাৰপিছত আকৌ ভিডিঅ'টো অলপ আগলৈ এনেকৈ ঠেলি দিব ভিডিঅ'টো এনেকৈ আগলৈ অলপ ঠেলি দি আকৌ যিটো চাইডে টানিছিলে তাৰ উল্টা চাইডে এনেকৈ ঠেলি দিব এই বগাখিনি উলিয়াব এনেকৈ পিক ফটোখনৰ সম্পূৰ্ণ ফটো ৰাখিব এনেকৈ বাছ এইটো হোৱাৰ পিছত আপোনালোকে এনেকৈ অ'কে কৰি দিব এনেকৈ অ'কে কৰি দিয়াৰ পিছত ভিডিঅ'টো আপোনালোকে চাব পাৰে এবাৰ
থাকিলে বন্ধুসকল তো বন্ধুসকল আপোনালোকে এখন ফটো যেতিয়া এনেকৈ কমপ্লিট কৰি ল'ব তাৰপিছত নেক্সট ফটোখন আপোনালোকে লেয়াৰত গৈ মিডিয়াত গৈ আপোনালোকৰ নেক্সট ফটোখন আনিব তো মই নেক্সট ফটোখন আনিলোঁ তো নেক্সট ফটোখন এনেকৈ অনাৰ পিছত সেম প্ৰচেছ ফটোখনত এনেকৈ তলৰ ফটোখনত এনেকৈ ফটোখনত ক্লিক কৰি ফটোখনত এনেকৈ ধৰি জুম কৰি দিব যিমান পাৰে জুম কৰি দিব জুম কৰি তো সেম প্ৰচেছ আপোনালোকে যিকোনো সাইডে ঠেলি দিব তো মই অথনি লেফ্ট সাইডে ঠেলিছিলোঁ এবাৰ ৰাইট সাইডে ঠেলিম সেম প্ৰচেছ তেনেদৰে আপোনালোকে যিটো চাবি দেখিছে চাবি বটনটো তেনেকৈ চাবি বটনটোত ক্লিক কৰিব চাবি বটনটোত ক্লিক কৰি ভিডিঅ'টো অলপ এনেকৈ আগলৈ ঠেলি দিব ভিডিঅ'টো আগলৈ ঠেলি দিয়াৰ পিছত আপোনালোকৰ ফটোখন যোনটো সাইডে দিছিলে তাৰ বিপৰীত সাইডে এনেকৈ টানি ফটোখনতে ধৰি পেলাই টানি আনিব এনেকৈ টানি আনিব তাৰপিছত আকৌ পুনৰ ভিডিঅ'টো এনেকৈ আগলৈ ঠেলি দিব ভিডিঅ'টো আগলৈ ঠেলি দি পুনৰ আকৌ এনেকৈ টানি আনিব বিপৰীত সাইডে বাছ হৈ গ'ল ভিডিঅ' চাব পাৰে এনেকৈ তো বন্ধুসকল আপোনালোকৰ যদি ফটো বেছিকৈ খুৱাব বিচাৰে তো ভিডিঅ'টো ফটোখিনি এনেকৈ অলপমান ফটোখনত ক্লিক কৰি এনেকৈ লাষ্টৰ এইটো ইয়াত ধৰি পেলাই এনেকৈ টানি আনিলে ফটোখিনি অলপ কম জেগা খাব তো আপোনালোকে ফটো বেছি খুৱাব পাৰিব তো এনেদৰে যদি ইয়াত যদি মাজত গেপ হৈ যায় তো দেখিবলৈ বেয়া হৈ যাব দেখিছে এনেকৈ মাজতে ব্লেক আহি গৈছে তো এনেকৈ ব্লেকখন নাহিব হ'লে ফটোখন ধৰিব এনেকৈ পিছৰ ফটোখনত ধৰিব পিছৰ ফটোখনত ধৰি এনেকৈ আগুৱাই দিব তো বেছি নাগুৱাব আগৰ ফটোখনত চাব যে আগৰ ফটোখনৰ পৰা বেছি আগবাঢ়ি নাযায় অলপ জাষ্ট লাগু এনেকৈ দেখিছে এনেকৈ লাগু থৈ দিব দেখিছে তো আকৌ পুনৰ ঠিক তেনেদৰে এনেকৈ লেয়াৰত গৈ মিডিয়াত ক্লিক কৰি আপোনালোকে ফটো আনি এডিট কৰি লওক মই গোটেইখিনি দেখাবলৈ বহুত দেৰি হৈ যাব আপোনালোকে যদি বুজি পাইছে এই সেম প্ৰচেছ তেনেদৰে 2-3খন ফটো আনি পেলাই তেনেদৰে এডিট কৰি লওক বন্ধুসকল এতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই প্লিজ লাইক কৰি দিয়ক কি কৰি আছে আৰু ইমান কষ্টকৈ আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ তো এটা লাইক আৰু এটা কমেণ্টত আমি বহুত মটিভেট হওঁ পিছত ভিডিঅ' বনাবলৈ তো প্লিজ লাইক আৰু কমেণ্টত জনাব কেনেকুৱা প্লিজ তো বন্ধুসকল দেখিছে যেতিয়া অসমীয়া নীলা নীলা দুচকুতে গানটো গাবলৈ আৰম্ভ কৰে তেতিয়া এটা বিট মাৰে তো ভিডিঅ' এডিটিঙত আপোনালোকে সদায় এটা কথা বা ফটো ট্ৰানজেকশ্যনত বা যিকোনো ভিডিঅ' ট্ৰানজেকশ্যনত আপোনালোকে এই বিট যে গানত যে কিছুমান বিট মাৰে সেই বিটত আপোনালোকে ট্ৰানজেকশ্যনবোৰ সলনি কৰাব চেষ্টা কৰিব ট্ৰানজেকশ্যনবোৰ দিব চেষ্টা কৰিব তো তেতিয়া কি হয় ভিডিঅ'টো দেখিবলৈ ভাল হয় বিটটোৰ লগত মিলা নাই তো বিটটোৰ লগত এনেকৈ মিলা কৰিব লাগিব মই এতিয়া তো সেইটো কৰিবলৈ কি হ'ব ভিডিঅ'টো মই ফটোবোৰ বেছি দীঘল হৈছে মই শ্বুটিং কৰি দিম ঠিক তেনেদৰে ব্লেক আহি গৈছে সেইটো মই কি কৰিম এই পিছৰ ফটোখন মই এনেকৈ আগলৈ টানি আনিম এই হৈছে ৰঙা চিনডাল আপোনালোকে কি কৰিব আগৰ যিখন এখন ফটোখন আধা ফটোখনকে মূৰত এনেকৈ ৰাখি পেলাই পিছৰ ফটোখন এই চিনডালৰ সমানত টানি এনেকৈ দি দিব তেতিয়াতো আপোনালোকে মিলাবলৈ ভাল হ'ব এইখিনিতে মাৰিছে তো এইখিনিলৈকে মই ভিডিঅ'টো টানি আনো সম্পূৰ্ণকৈ বিটটো এইখিনিলৈকে মাৰিছে তো মই কি কৰিম বন্ধুসকল এই ব্লেকখিনি এইখিনিতে মই কাটিম তো ৰাইট অফ ফ্লেট কাটি দিলোঁ এনেকৈ কাটি দিয়াৰ পিছত আপোনালোকে এতিয়া ফটো আনিব হ'লে কি কৰিব লেয়াৰত নহয় মিডিয়াত ক্লিক কৰিব মিডিয়াত ক্লিক কৰি আপোনালোকৰ য'ত ফটো থাকে ফটোখন অহাৰ পিছত ফটোখন আপোনালোকৰ সৰু হ'ব পাৰে তো ফটোখন জুম কৰিবলৈ কি কৰিব ফটোখনত ক্লিক কৰি কেঁচি কাষৰ এইটো দেখিছে ইয়াত ক্লিক কৰি সমান চিনডালত ক্লিক কৰিব জুম কৰি দিব বন্ধুসকল দেখা পোৱা নাই আপোনালোকে তো ইয়াত দেখিব পাইছে ইয়াত চাব পাৰে আপোনালোকে দেখা থাকিব ইয়াত আপোনালোকে এই ফটোখনত ক্লিক কৰিব ফটোখন ক্লিপ গ্ৰাফিক্সত ক্লিক কৰিব তো তেনেদৰে ইয়াতে ষ্ট'ৰত পাব ষ্ট'ৰত বিভিন্ন ধৰণৰ এডিট পাই যাব আপোনালোকে
তো মই ইয়াতে কল মি ডিজে বুলি আপোনালোকে এটা এফেক্ট পাব ভালকৈ চাব তো মই ইয়াত সেইটো যদি দেখাব যাম বহুত দেৰি হৈ যাব ভিডিঅ'টো কল মি ডিজেত গৈ ইয়াতে 1 টোত ক্লিক কৰিলে তো তাৰপিছত ইয়া হালধীয়াখিনি অলপমান এনেকৈ টানি আনিব টানাৰ পিছত এতিয়া চাওঁ দেখিছে বিটটোৰ লগত মিলা নাই তথাপিও বন্ধুসকল তো বিটটোৰ লগত মিলাব হ'লে কি কৰিব লাগিব আগৰ ভিডিঅ'টো শ্বৰ্ট কৰিব লাগিব আগৰ ভিডিঅ'টো শ্বৰ্ট কৰিব হ'লে ব্লেক স্ক্ৰীনখনত ক্লিক কৰিব ব্লেক স্ক্ৰীনখনত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো এনেকৈ জুম কৰি দিব জুম কৰি দিয়াৰ পিছত তলৰ ফটোখনো অলপমান এনেকৈ শ্বৰ্ট কৰি দিব মই যিখিনি নীলা দাগ দি দিছোঁ সেইখিনি দাকে দাকে বিট এটা এটা পৰিছে তো মই কি কৰিম এইটো নীলা দাগ এইখিনিতে ফটোখনত ধৰি কেচিখনত ক্লিক কৰি ট্ৰিমটো ৰাইট কৰি দিম ট্ৰিমটো ৰাইট কৰাৰ পিছত মই তেনেদৰে ঠিক তেনেদৰে মিডিয়াত গৈ পুনৰ বেলেগ এখন ফটো আনিম তো মই ফটো কেইখনমান আনিলোঁ তো ফটোখন বহুত দীঘল হৈছে ফটোখন আপোনালোকে কাটি দিব বেছি নালাগে 1 সেকেন্ড কৰি দিব জাস্ট খালি তাৰপিছত কেচিত চিনত যাব তাৰপিছত টিমটো ৰাইট কৰি কাটি দিব ঠিক তেনেদৰে টিমটোকে কাটি দিব কৰিব আপোনালোকে ফটোখনত ক্লিক কৰিব লাগে অৱশ্যে এতিয়া ফটোখনত ক্লিক কৰিব নোৱাৰে আপোনালোকে দেখিছে সেইটো ফটোখনত ক্লিক কৰিব হ'লে ফটোখন ডাঙৰ হ'ব লাগিব তো কি কৰিব আপোনালোকে ভিডিঅ'টো ধৰিব আপোনালোকে যেটো ভিডিঅ'টো এনেকৈ ধৰি পেলাই অলপ এনেকৈ বহলা দিব দুইখন হাতে দুটা আঙুলি এনেকৈ দুইখন হাতে ধৰি বহলা দিব বহলা দিয়াৰ পিছত ডাঙৰ হৈ গ'ল এতিয়া ফটোখন আৰামছে ক্লিক কৰিব ফটোখনত ক্লিক কৰি তেনেকৈ ক্লিপ গ্ৰাফিক্সত ক্লিক কৰি ঠিক সেই একে এফেক্ট দিব কল মি ডিজে ফাৰ্ষ্ট অফ এফেক্টটো ক্লিক কৰিব এইটো যেটো হালধীয়া হয় সেইটো অলপমান আগলৈ এনেকৈ ঠেলি দিব টানি দিব বাস দেখিছে আৰু এই ভিডিঅ'টোত ফটোখন সম্পূৰ্ণ কভাৰ হোৱা নাই ঠিক তেনেদৰে ফটোখনত ক্লিক কৰিব ফটোখনত ক্লিক কৰি কেচি কাষৰ সিম্বলটোত ক্লিক কৰিব সমান চিনডালত ক্লিক কৰি যেটো এনেকৈ ফটোখনত ধৰি এনেকৈ জুম কৰি দিব ঠিক একে প্ৰসেস ফটোখনত ক্লিক কৰি ফটোখন কভাৰ হোৱা নাই কেচি কাষৰ সিম্বলটোত ক্লিক কৰি সমান চিনডালত এটা সমান চিনডাল লিখিছে যে সমান চিনডালত ক্লিক কৰি ফটোখনত ধৰি ফটোখনত আপুনি এনেকৈ জুম কৰি দিব ঠিক আগৰ দৰে প্ৰসেস এনে ক্লিক কৰি হালধীয়া সিম্বল গোটেই ফটোখনত এফেক্ট দিব নালাগে জাস্ট অলপমান এনেকৈ দিলে হৈ গ'ল বাস হৈ যাব ঠিক এইখন ফটোটো ক্লিক গ্ৰাফিক্সত গৈ কল মি ডিজেত গৈ ফাৰ্ষ্ট অফ এফেক্টটো ক্লিক কৰি বন্ধুসকল আপোনালোকে যদি কল মি ডিজে এফেক্টটো নাপায় বিভিন্ন ধৰণৰ এফেক্ট আছে ইয়াত বহুত এফেক্ট আছে আপোনালোকে যিকোনো ধৰণৰ এফেক্ট দিব পাৰে নহ'লে আগত যে ফটোখন লেফ্ট ৰাইট হৈ আছিলে দেখিছে সেই লেফ্ট ৰাইট গোটেই ভিডিঅ'টো তেনেকৈ লেফ্ট ৰাইট কৰি দিব পাৰে একো প্ৰব্লেম নহয় নতুবা বেলেগ আপোনালোকে বেলেগ এফেক্টও লগাব পাৰে আপোনালোকৰ যিটো ভাল লাগে তো গানটো যিমানখিনিলৈকে থাকে সিমানখিনিলৈকে যদি তাৰ পৰা ফটো বাঢ়ি যায় এয়া গানটো শেষলৈ আহিব এনেকৈ গানটো শেষলৈ আহি ওপৰ ফটোখনত ক্লিক কৰি কেচি চিনডালত ক্লিক কৰি ট্ৰিমটো ৰাইট প্লে আউট কাটি দিব অকণমান লাইটিং এফেক্ট দিব হ'লে অলপমান লাইটিং সাইটিং দিবলৈ হ'লে কি কৰিব লেআউট ক্লিক কৰিব মিডিয়াত ক্লিক কৰিব তো মই লাইটিং অলপমান দি দিওঁ দেখিবলৈ ভাল হ'ব ভিডিঅ'টো তেতিয়া ডাউনলোডত আপোনালোকে ডাউনলোডত পাব তো মই এইটো দেখিছে ইয়াৰ মই লিংক ডিসক্ৰিপশনত দি দিম বাৰু টেনশন ল'ব নালাগে আপোনালোকে ভিডিঅ'টো অহাৰ পিছত ভিডিঅ'টো সম্পূৰ্ণভাৱে এনেকৈ জুম কৰি দিব সম্পূৰ্ণকৈ জুম কৰি দিয়াৰ পিছত অলপ তললৈ আহিব ইয়াৰ তললৈ আহিব তলত অহাৰ পিছত আপোনালোকে ইয়াতে এটা অপচন পাব ব্লেন্ডিং বুলি ব্লেন্ডিং মোড ক্লিক কৰি স্ক্যান দেখিছে স্ক্ৰিনত ক্লিক কৰি দিব স্ক্ৰিনত ক্লিক কৰি দিলে ভিডিঅ'টো ধুনীয়া হৈ যাব এতিয়া চাব পাৰে তো ভিডিঅ'টো দীঘল হৈ থাকে তলৰ যেটো এফেক্ট ভিডিঅ' আপোনাৰ দিছিলে সেই ভিডিঅ'টো শেষলৈ আহি পেলাই কাটি দিব টিমটো ৰাইট তো বন্ধুসকল ভিডিঅ'টো আজি ইমানলৈকে আছিল যদি ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব যদি তালৈকে মোৰ চেনেলটো কৰা নাই তো সাবস্ক্ৰাইব কৰি ল'ব প্লিজ আৰু লাইক কৰিব আৰু কমেন্টত জনাই দিব ভিডিঅ'টো চাই কেনেকুৱা পালে তো ধন্যবাদ